1 ছেপ্টেম্বৰ পৃথিৱীৰ পোহৰৰ অভিমুখে এক কন্যা শিশুৰ যাত্ৰা আৰম্ভ হ'ল। পিছে সেই পোহৰৰ গতিপথৰ সৈতে চিনাকি কৰাই দিয়াৰ মুহূৰ্ততে শিশুটিৰ মাতৃ হেৰাই গ'ল অন্য এক পৃথিৱীৰ দিশে। আৰু সেই হেৰাই যোৱাৰ সূত্ৰ ধৰিয়েই পিতৃৰ মন দুখ শোকেৰে ভৰি পৰিল। পৃথিৱীৰ সমস্ত ক্ষোভ পুঞ্জীভূত হ'লগৈ সদ্যজাত কন্যাৰ ওপৰত। আনকি সেই কন্যাৰ বাবেই পত্নীক হেৰুৱাবলগীয়া হোৱা বুলি ধৰি লৈ সকলোকে সতৰ্ক কৰি দিলে কন্যাটিক যাতে কোনেও স্পৰ্শ নকৰে। সেয়ে জন্মৰ দুদিন পিছলৈকে অনাদৰেই পৰি ৰৈছিল শিশুটি মজিয়াত। তৃতীয় দিনা পৰুৱাৰ কামোৰত শিশুটিৰ কান্দোনত পিতৃয়ে শিশুটিৰ আইতাকক ক'লে প্ৰতিপাল কৰিবলৈ। সেইমতে আইতাকৰ প্ৰতিপালনত কন্যা শিশুটিয়ে 3 বছৰত ভৰি থলে। আৰু এই 3 বছৰৰ পিছত তেওঁকে সাৱটি মানুহজনে গৃহত্যাগ কৰিলে সন্ন্যাস লোৱাৰ মানসেৰে। আৰম্ভ হ'ল এক যাযাবৰী জীৱন। কেতিয়াবা ৰেল ষ্টেচন, কেতিয়াবা আকৌ ৰাজপথ, কেতিয়াবা গছতল। এই যাযাবৰী জীৱনতে সাক্ষাৎ ঘটিল যুদ্ধত এটা ভৰি হেৰুৱা এজন সেনা বিষয়াৰ সৈতে। ইতিমধ্যে সেই সেনা বিষয়াজনেও সংসাৰৰ মায়া ত্যাগ কৰি যাযাবৰী জীৱন সাৱটি লৈছে। চেতেমে শিশুটিৰ পিতৃক ক'লে যে যদি সন্ন্যাসী হ'বই খুজিছা অন্তৰৰ পৰাহে সন্ন্যাসী হোৱা, কাৰণ এই কন্যাটিক তুমি মানুহ কৰিব লাগিব আৰু তুমি সেয়ে ঘৰলৈ ঘূৰি যোৱা। তেওঁৰ কথামতেই যাযাবৰী জীৱন ত্যাগ কৰি মানুহজন ঘৰলৈ ঘূৰি আহিল কন্যাটিক বুকুত সাৱটি। যোগানন্দ ব্ৰহ্মচাৰী নামেৰে পিছলৈ পৰিচিত হোৱা সেই সেনা বিষয়াজনেই আনকি কন্যা শিশুটিৰ সোঁৱৰণিও প্ৰস্তুত কৰিছিল আৰু তেতিয়াই তেওঁ কিছু কথাৰ আভাস দিছিল কন্যা শিশুটিৰ ভৱিষ্যত সম্পৰ্কে। নামো দিছিল তেৱেই লক্ষ্মীপ্ৰিয়া। জীৱিকা অৰ্জনৰ বাবে কাপোৰ চিলাই আৰু ভাওনাৰ পোছাকত মণিমুক্তা লগাই স্বাৱলম্বী হোৱা কনকলতা মহিলা আৰবান কোঅপাৰেটিভ বেংক লিমিটেডৰ পৰিচালন সঞ্চালক। সেই এদিনৰ অনাদৃত কন্যা শিশুটি আজিৰ পদ্মশ্ৰী লখিমী বৰুৱা, যাৰ জীৱন সংগ্ৰামী শত শত মহিলাৰ বাবে যেন এখন দাপোন। হেৰিও আজি আচলতে আপোনাৰ পৰা কিছু কথা জানিম বুলি আহিছোঁ। মই দেৰগাঁৱৰ পৰা আহিছোঁ। একমাত্ৰ আপোনাৰ পৰা কিছু কথা শুনিম বুলি, বিশেষকৈ নাৰী শক্তি আৰু মহিলা সবলীকৰণৰ বিষয়ে। আপুনি যোৱা 2021 চনত পদ্মশ্ৰী বঁটা লাভ কৰিলে। পদ্মশ্ৰী বঁটা লাভ কৰাৰ আগতে আপুনি নাৰী শক্তি পুৰস্কাৰটো পাইছে, ৰাষ্ট্ৰীয় পুৰস্কাৰটো পাইছে। আপুনিতো এই দীৰ্ঘ সময় আপুনি প্ৰথম কেনেকৈ আৰম্ভ কৰিলে কিছুমান মানে অলপ ব্যতিক্ৰমী কাম কাৰণে এইকাৰণেই কৈছোঁ, কনকলতা মহিলা আৰবান বেংক এইটো বিষয়ে যেতিয়াই জানিছিলোঁ তেতিয়া মই আপোনাৰ বিষয়ে জানিছিলোঁ আৰু আচ্ছা তেতিয়া ভাবিছিলোঁ যে এই মানুহগৰাকীক মই এবাৰ লগ পাম আৰু কিছু কথা জানিম। আজি সেইকাৰণে মই এটা সময় লৈ আহিছোঁ। আপুনি অকণমান এনেই সৰুকৈ চমুকৈ কওকচোন আপোনাৰ শৈশৱ কৈশোৰৰ কালচোৱা অকণমান কৈ দিয়ক। মই যিমান পাৰোঁ চমুকৈ যত্ন কৰিম। কওক। আৰু আপুনি যে আহিছে মোৰ এই কৰ্মখিনিৰ বিষয়ে যিখিনি কৰা হ'ল সেইখিনি আপুনি জানিবলৈ বিচাৰিছে, তাৰ কাৰণে মই লগতে অনুপ্ৰেৰণা পাইছোঁ। ধন্যবাদ যে মই সেইখিনি কথা আপোনাক কওঁ। হয়, ধন্যবাদ। শৈশৱটো মোৰ বৰ কষ্টকৰ। হয়, বহুত তাৰমানে বহুত সংঘাত। আৰু আমাৰ পুৰণা ঘৰ আছে বালিগাঁৱত, যোৰহাট বালিগাঁৱত। হয়, মিত্ৰদেৱ মহন্ত তেখেত মোৰ বৰদেউতা হয়। আৰু তেখেতৰ দেউতাক আৰু মোৰ ককাই ঠাই আছিল। আমাৰ ককা উঠি গ'ল দেৰগাঁৱলৈ আৰু আমি পাচনিমৰা গাঁৱতে আমি থাকিবলৈ ককা থাকিলে। তাতে আমি পৰিয়ালটো সংস্কৃতিবান।
হয়, কিন্তু আৰ্থিকভাৱে খুব দুৰ্বল থাকে, খুব দুৰ্বল আৰ্থিকভাৱে। আৰু মানে এনেকুৱা হ'ল সেইখিনি সময়ত স্বাধীনতাৰ গণ আন্দোলন পুৰা একদমে চলি আছিলে। আৰু এই ভলণ্টিয়াৰ বুলি কয় আমাৰ দেউতি ভলণ্টিয়াৰ, আৰু লগ পাইছিলে মাক তেনেকুৱা ধৰণৰ কামতে। গতিকে সেইখিনি সময়ত দেউতিৰ অসবৰ্ণ বিবাহ, মানে যেতিয়া স্বাধীন হৈ গ'ল, স্বাধীন 1947 হৈ গ'ল স্বাধীন, তাৰপিছত তেওঁলোকৰ যি বুজাবুজি আছিলে, মানে তেতিয়াই বিয়া পাতিবলৈ কৰিলে। শিৱসাগৰ শিৱদৌলত বোলে বিয়া পাতিছিলে। মাজতে অকণমান ইণ্টাৰফেয়াৰ কৰিছোঁ যে আপুনি আচলতে ব্যতিক্ৰমী কামলৈ এইকাৰণে যে আপোনাৰ দেখোন আৰম্ভণিটোৱেই এটা ব্যতিক্ৰম। তাৰপিছত টাউন হিন্দী পাঠশালা এখন আছে, সেইকাৰণে আপুনি হিন্দী দেৰগাঁও টাউন হিন্দী পাঠশালাত আছিলে। এতিয়া নাই সেইখন, তাতে মোক নাম লগাবলৈ গ'ল। এজন আমাৰ অসমীয়া আছিলে, শিক্ষক আছিলে, তেখেতকে মোক পৰীক্ষা ল'বলৈ দিলে। তাৰপিছত তেখেতে কিবা কিবি সুধিলে মেলিলে, লিখিবলৈ দিলে। দেউতিয়েও অসমীয়া শিকাইছিলে। তাৰপৰা যেতিয়া মই কৰিলোঁ, পৰীক্ষাটো দিলোঁ, দিয়াৰ পিছত ক'লে এই 3য় শ্ৰেণীত নাম লগাই দিম। সেইটো ওলাইয়ে যাবগৈ 3য় শ্ৰেণীত, তেতিয়া 3য় শ্ৰেণীলৈকে আছিলে মানে। গতিকে 3য় শ্ৰেণীত নাম লগাই দিলে। এবছৰ মই তাত পঢ়িলোঁ, তাৰপৰা পাছ কৰি ওলাই গ'লোঁ। ওলাই যোৱাৰ পিছতে ঘৰৰ ওচৰৰে এটা গাঁৱত যিখন আদৰ্শ ME স্কুল, তাত পঢ়িলোঁ। আৰু ME স্কুল পাছ কৰাৰ পিছত মই মিছামৰা হাইস্কুলত পঢ়িলোঁ, তাত এডমিশ্যন ল'লোঁ। কিন্তু তাৰ লগে লগে এনেকুৱা হ'ল, আমাৰ দৰিদ্ৰতাটোতো আমাৰ আছিলেই, আৰ্থিকভাৱে দুৰ্বল আছিলেই। আৰু সেইখিনি 4খন গাঁৱৰ গোটেই গঞাসকলে চাই আমাক সহায় কৰে। আৰু সেইখিনি সময়ত কিবা নিয়মো আছিলে, তেখেতসকলে দিয়েহি, কিবা পাতিলেও দিয়ে। গতিকে সেইখিনি যেনে তেনে চলি গৈছিলে। ময়ো লাহে লাহে যেতিয়া অকণমান জনা হৈ আহিলোঁ, তেতিয়া মই দেখিলোঁ এইখিনি দেখোন আৰ্থিক দুৰৱস্থাটো যে কিমান ভয়ংকৰ। আপুনি সেইটো সৰুতেই মোৰ অভিজ্ঞতাটো হৈ গৈছে আপোনাৰ। সৰুতেই মোৰ অভিজ্ঞতাটো হৈ গ'ল। তেতিয়া স্কুলৰ ফিজ 4 টকা। নগেন বৰুৱা আছিলে, হেডমাষ্টাৰ আছিলে। ফিজটো আধা কৰি দিলে, 2 টকা ফিজ দিব লাগে মাত্ৰ স্কুলত। গতিকে সেই 2 টকাৰ কাৰণেও মই কষ্ট কৰিবলগীয়া হৈছিলে। প্ৰথমতে স্কুলৰ ফিজৰ কাৰণে বুলি মই আৰম্ভ কৰিলোঁ, 4টা টিউশ্যন ল'লোঁ। সৰু সৰু ল'ৰা ছোৱালী পঢ়াইছিলোঁ। এতিয়া তেওঁলোকক লগ পালে খুব ভাল লাগে, তেওঁলোকেও মোক লগ পালে বৰ ভাল পায়। তাৰমানে আপোনাৰ আচলতে জন্মটো যিটো যিছোৱা সময়, সেই তাতেই আপোনাৰ সংগ্ৰাম আৰম্ভ হৈছে। আৰু সেই সংগ্ৰামৰ মাজেদি আহি আপুনি প্ৰৱেশিকা পৰীক্ষাৰ পিছৰ পৰা যিখিনি কৰিছে, সেইখিনি এক ধৰণৰ মানে বেলেগ ধৰণৰ প্ৰত্যাহ্বান আচলতে মই সেইকাৰণে আপোনাক জানিব খুজিছোঁ, আপুনি সংগ্ৰামৰ এটা পৰ্যায় পাৰ হৈ য'ত থিয় হ'ল, তাতো আকৌ আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। কিন্তু আৰু সেই ধৰণৰ সেই প্ৰত্যাহ্বানৰ সন্মুখীন যিহেতু আপুনি হৈছে, জীৱনৰ আপুনি সংঘাত দেখিছে, সংগ্ৰামৰ মাজত সোমাই পৰিছে, আপোনাৰ বোধ কৰোঁ মনলৈ মোৰ ধাৰণা, আপোনাৰ কথাখিনি শুনি থাকি মোৰ এনেকুৱা লাগিছে যে আপুনি মহিলা বেংকটোৰ কথা চাগে আপোনাৰ মনলৈ আহিলে তেনেকৈ কথাখিনি। সেই যে সমবায় বেংকত কাম কৰিবলৈ ল'লোঁ, মহিলাসকল আহে সমবায় বেংকলৈ, একাউণ্ট খুলিবলৈ আহে, কিবা কৰিবলৈ আহে, একেবাৰে মানে একোকেই নাজানে। আৰু আটাইতকৈ ডাঙৰ কথা কি যে তেওঁলোকে তেওঁলোকৰ কাৰণে একাউণ্ট এটা লাগে বুলি নাভাবে। কিন্তু সেই সমবায় বেংকৰ কৃষি ঋণ, কিবা কুঁহিয়াৰৰ আছিলে, সেইবিলাকৰ কিবা যদি বেনিফিট তেখেতে পাব লাগে, সেইটো কাৰণে মানে তেওঁলোক আহে। আৰু তেতিয়া দেখিলোঁ যে সেই মহিলাসকলৰ কথা শুনিবলৈ মানুহৰ দেখোন সময় নাই।
মানে মহিলাসকলে বহুত দূৰৰ পৰা আৰম্ভ কৰে নহয় ঘৰত প্ৰথম সেইখিনিৰে আৰম্ভ কৰে কি লাগে সেইখিনিলে আহিব নোৱাৰে প্ৰথম যাওঁতে বহুত সময় হয় কিমান সময় অন্য মানুহৰ নধৰে এইটো হয় যিমানখিনি পাৰি সেইটো বেংকত থাকোঁতেও মই মহিলাৰ একাউণ্ট খুলিলে কিন্তু তেতিয়াৰ পৰা এটা চিন্তা আহি থাকে এওঁলোকক যদি ভাল সুবিধা এটা দিব পৰা যায় এওঁলোকৰ হাতত যিটো অকণমান একেবাৰে টাকৰ পইচা থাকে সেই টাকৰ পইচাটো তেওঁলোকে মানে সঞ্চয় কৰি কিবা এটা কৰিব পাৰে তাৰ ওপৰত আৰু অপচয় হয় তেওঁলোকৰ হাতত পইচাকেইটা কাৰণ হাঁহ ছাগলীকে বেচিলে বা হাঁহকে বেচিলে সেই পইচাকেইটা ফেৰিয়ালা যায় কিবা কিবি কিনে সেইখিনি পইচা শেষ হৈ যায় সেইকাৰণে সেইবোৰ চিন্তাতে মনত থাকোঁতে ইতিমধ্যে মোৰ সাংসাৰিক জীৱন মোৰ আৰম্ভ হৈছে আৰু সাংসাৰিক জীৱন আৰম্ভ হওঁতেও যিজন মই মোৰ স্বামী তেখেতৰ ক্ষেত্ৰতো মই দেখিলোঁ মানে এনেকুৱা কামবিলাকলৈ তেখেতৰো মন সেইটো আগবঢ়াই দিয়ে সেইটো এটা ভাল সংযোগ হৈ গ'ল আপোনাৰ আগবঢ়াই দিয়ে আৰু মোক বহুত বেছি তেখেতে বহুত জানিছিলে আৰু যিমানখিনিলৈকে পাৰিলে মোক সিমানখিনিলৈকে তেখেতে মোক হেল্প কৰিছিলে তেখেতেই মোক এদিন কৰিলে যে এইটো বেংকত কাম কৰি থাকোঁতেই তুমি এটা প্ৰাইমাৰী কোঅপাৰেটিভ বেংকৰ চিন্তা কৰিব পাৰা আচলতে সেই ধাৰণাটো তেখেতৰ পৰাহে আপোনাৰ আহিলে ট্ৰেইনিং ল'বলৈ কথা গম পালে যে ডিষ্ট্ৰিক্ট লেভেল কোঅপাৰেটিভ বেংক বা ষ্টেট লেভেল কোঅপাৰেটিভ বেংকৰ পৰা এনেকুৱা প্ৰাইমেৰী আৰ্বান কোঅপাৰেটিভ বেংকৰ প্ৰস্তাৱ আগবঢ়াব পাৰি তেতিয়া মই বহুত কথা ভাবিলোঁ আৰু তেতিয়া 91ৰ চেঞ্চাছহে হৈছে 71ৰ চেঞ্চাছহে হৈছে আৰু সেইখিনি সময়ত যেতিয়া মই সেইটো কথা গম পালোঁ তেতিয়া ভাবিলোঁ যে নহয় সঁচাকৈ মহিলাসকলৰ কাৰণে বেলেগ এটা বেংক লাগে কাৰণ তেওঁলোকৰ কথা শুনা মানুহ তাতহে কথা শুনা প্ৰথম কথা সেইটোৱেই কাৰণ মহিলাসকলে এপ্ৰ'চ মানে কৰিবলৈ যেনেধৰণে যাব লাগে তেনেধৰণে যাব নোৱাৰে গৈ ৰৈ থাকিব কাৰোবাৰ মুখলৈ চাই থাকিব কি আছিলে বুলি সুধিলে পইচা জমা দিব পাৰি নেকি তাৰমানে একাউণ্টটো কথা নাহে সেইটোহে তেওঁৰ কথা আহিব মানে তেওঁলোকে এটা মানে স্তৰত ৰৈ যায় তাৰ পৰা কেনেকৈ আগবাঢ়িব লাগে সেইটো কথা নহয় হয় আৰু সেই কথাখিনি ইমানেই মানে গধুৰ কথাটো গধুৰ মানে এনেকুৱা ধৰণৰ গধুৰ যে সেই মহিলাগৰাকী পৰিয়ালটোত তেখেতৰ কি কাম তেখেতে পৰিয়ালটো কেনেকৈ চলাইছে পৰিয়ালটোত তেখেতৰ কথা বাকীবিলাকে শুনেনে বা হ'ব তই গতি সেইফালে থাকচোন আমি এইফালে কথা পাতিছোঁ কিবা দৰকাৰ হ'লে মোক কওঁ তেনেকৈ আঁতৰাই পঠিয়াই হয় কোনোবাই হয়তো আমি কি পাতিছোঁ গতি তয়ো শুনিব লাগে এইখিনি কথা তেনেকৈ কৰে আৰু তই কি ভাব সেইটোও ক'ব লাগে সেইটো আহিবনে এইটো আহিব গতিকে হয় ঘৰখন এগৰাকী গৃহিণীয়ে চলায় গতিকে গৃহিণীগৰাকীয়ে সেই বৃত্তটোৰ মাজত মানে তাত তেখেতৰ মন্তব্য থাকিব লাগিব তেখেতৰ কৰণীয় থাকিব লাগে কামখিনি প্ৰকৃততে গৃহিণীগৰাকীয়ে কৰে মই সেইটো কথাকে আপোনাক ক'ব খুজিছিলোঁ যে এনেকুৱা হয় আচলতে আপুনি যদি নাৰী শক্তি পুৰস্কাৰৰ কথা ক'লে পুৰস্কাৰটো পিছৰ কথা নাৰী শক্তিহে প্ৰথম মানে কেন্দ্ৰবিন্দু হয় আৰু আচলতে সেই শক্তিক আৱদ্ধ কৰিয়েই সকলোৰে পৰিভ্ৰমণ হ'ব লাগে কিন্তু সেই কথাটো আমাৰ মানুহে খুব কম উপলব্ধি কৰে আৰু সেইকাৰণে মহিলাগৰাকীক আঁতৰাই থয় আৰু সেইফালৰ পৰা আপুনি যিহেতু বিভিন্ন কামৰ মাজেৰে মহিলাসকলক আগুৱাই নিছে সেইটো কাৰণে আপোনাৰ নাৰী শক্তি পুৰস্কাৰটো আপোনাৰ যথাৰ্থভাৱেই যোগ্যজনতে দিছে আৰু সেইটো পাইছে আপোনাৰ জৰিয়তে সেইটো হৈছে সেইটো মানে ডাঙৰ কথা এতিয়া আপুনি চাওক ইমানখিনি কথা হোৱাৰ পিছত এইবোৰ ইমানখিনি কাম চৰকাৰেও দিছে এতিয়াতো বা চৰকাৰেও দিছে বহুত দিছে কিন্তু কথা হ'ল আপুনি যিটো কথা কৈ থাকোঁতে মোৰ মনলৈ আহিছে আমি নাৰী সবলীকৰণৰ কথা কওঁ নাৰী সবলীকৰণ হ'ব লাগে নাৰী সবলীকৰণে এইটো আঁচনি সেইটো আঁচনি কিন্তু এতিয়াও মই এই নাৰী শক্তি বা নাৰীগৰাকীৰ বিকাশৰ কাৰণে যিটো আৱৰ্তৰ প্ৰয়োজন বা যিটো স্থিতিৰ প্ৰয়োজন সেইটো সমাজখনে বিশেষকৈ ঘৰখনো বৰ এটা গুৰুত্ব নিদিয়ে আৰু আমাৰ নিম্ন মধ্যবিত্ত পৰিয়ালতো সেইটো আৰুৱেই নাথাকে এতিয়া কথা হ'লে আপুনি সেইটো যুগতে আৰম্ভ কৰিছিলে এখোজ দুখোজকৈ সংগ্ৰামৰ মাজেৰে আহিলে তাৰপিছত আপুনি কিছু মহিলাক উলিয়াই আনিলে এতিয়া আপুনি
আপুনি বিশ্বাস কৰেনে যে অকল চৰকাৰী আঁচনিৰ প্ৰয়োজন মানে আঁচনিৰ মাধ্যমেৰে মহিলাসকল আগুৱাই যাব সেইটো আপুনি ভাবেনে বাৰু তাৰ কাৰণে কিটোৰ প্ৰয়োজন হ'ব আচলতে চৰকাৰী আঁচনিখিনি ঠিকই আছে আৰু সেই আঁচনিখিনি আহি যেতিয়া তাক মানে কাৰ্যকৰী কৰে সেই আঁচনিখিনি কাৰ্যকৰী কৰাৰ সময়টোত যদি ধৰক ঘৰ এটাকে সাজে হয় আজি ঘৰটোৰ মানে এইটো বছৰত অকল ফাউণ্ডেশ্যনটোহে কৰিলে নহ'লে একো থাকি গ'ল আকৌ 10 বছৰৰ পিছত আৰু কিবা এটা আহিলে সেই বছৰত তেওঁ ৱালকেইখনহে দিব পাৰিলে আচলতে সেইটো যদি হয় তেতিয়াহ'লে আঁচনিও সফল নহয় আৰু হিতাধিকাৰীও সফল নহয় এতিয়া সেই কথাটো আচলতে আমাৰ সেইকাৰণে আচলতে বোধ কৰোঁ মানে চৰকাৰে দিয়া কিছুমান আঁচনি অসফল বুলিয়েই কৈ থৈছোঁ এইকাৰণে সকলো সফল হোৱা নাই কিন্তু হৈছে কিছু মাত্ৰাত কিছু সফল হোৱাগে নাই আৰু এতিয়া এইটো কথা মই জানিব খুজিছোঁ আপোনাৰ পৰা যে মহিলাৰ সঁচা অৰ্থত সবল কৰিবলৈ হ'লে আৰু কিছু মানে আঁচনি আতকৈ ডাঙৰ কথা আঁচনিতকৈ প্ৰয়োজন হ'ব মহিলাসকলৰ নিজৰ বিকাশ আৰু উত্তৰণৰ কাৰণে তেওঁলোকে নিজে ভাবিব লাগিব কিন্তু আপুনি যিটো আৰ্থিক কষ্টৰ মাজেৰে আহি আপুনি চিন্তা কৰিলে যে কাপোৰ চিলোৱাৰ কথা ভাওনাৰ পোছাকত মণিমুক্তা লুকুৱাৰ কথা তাৰপিছত টিউশ্যন কৰাৰ কথা আপুনি এধাপকৈ গৈ আহি আছে আচ্ছা সেই তেনেকুৱা ধৰণৰ ধাপবোৰ পাৰ হ'বলৈ মহিলাসকলৰ নিজৰ ভিতৰৰ পৰা আহিব লাগিব ভিতৰৰ পৰা সেইটো কোনো আঁচনিয়ে বা সেইটো কোনো পৰিৱেশে দিব নোৱাৰে পৰিৱেশ আচলতে মহিলাসকলে নিজেই গঢ়ি ল'ব লাগিব মোৰ ধাৰণা সেইটো আপুনি নিশ্চয় তেনেকৈ ভাবে কথাটো ময়ো সেইটো ঠিক তেনেকৈয়ে ভাবোঁ কিন্তু এই যে মই ক'লোঁ যে মোৰ গৃহস্থই যে মোক সেইটোৱে মই কৈছোঁ যে আচলতে আপোনাৰ মানে তেখেত গৃহস্থজন প্ৰায়তো আপোনাৰ গৃহস্থজন তেখেত মানে আপোনাৰ সহযোদ্ধা আছিলে মই এইটোৱে শব্দই কৈছোঁ যে তেখেত সহযোদ্ধা হিচাপে আপোনাক যুদ্ধভূমিলৈ আগুৱাই দিলে আৰু মহিলাৰ কাম কৰাৰ এইটো কৰ্মভূমিৰ লগতে আচলতে যুদ্ধভূমি আৰু যুদ্ধভূমিলৈ আপোনাক মানে সেনাপতি সদায় আগত থাকে কিন্তু সেনাপতি হিচাপে তেওঁ পিছৰ পৰা আপোনাক আগুৱাই দিছে আৰু বোধ কৰোঁ সকলো পুৰুষ সুযোগবোৰ ধৰণে আহে এতিয়া ধৰক আমি মহিলা বেংকটোৰ কথা ভাবিলোঁ মানে সেই বেংকটোত কৰি থাকোঁতেহে আপুনি ভাবিলোঁ তাৰপিছত ভাবিলোঁ যেতিয়া তেখেতৰ পৰা গম পালোঁ যে আমি মানে এটা এনেকুৱা বেংকৰ উদ্যোগ ল'ব পাৰে বুলি যেতিয়া জানিলোঁ তেতিয়া প্ৰত্যক্ষভাৱে ৰিজাৰ্ভ বেংকৰ লগত চিঠি লিখিলোঁ এইটোতো ডাঙৰ মই এইটো বেংকৰ মেনেজাৰ একাউণ্টছ আছিলোঁ ৰিজাৰ্ভ বেংকৰ মানুহ ইনস্পেকশ্যন কৰিবলৈ আহে তেখেতসকলক মই পাওঁ গতিকে মই আপুনি মানে যোৰহাট আৰবান মহিলা নহয় যোৰহাট চেণ্ট্ৰেল কোঅপাৰেটিভ বেংক তাৰপিছতে আপুনি ৰিজাৰ্ভ বেংকলৈ নিজে চিঠি লিখিলে ৰিজাৰ্ভ বেংকলৈ চিঠি লিখিলোঁ এখন ৰিজনেল অফিচ গুৱাহাটী আৰু এখন মুম্বাই চেণ্ট্ৰেল অফিচ চিঠি লিখিলোঁ দুইখন চিঠিৰে পজিটিভ ৰিপ্লাই সেইটোতো মানে এটা ভাল লগা কথা ইতিবাচক সঁহাৰি পালে তাৰপিছতে ইতিমধ্যে মই যেতিয়া কথাটো প্ৰথম আমাৰ ইয়াত আকৌ এখন দক্ষিণ সবাইবন্ধা মহিলা দক্ষিণ সবাই সেইখনৰো মোকেই ছেক্ৰেটাৰী পাতিলে সেইখন 83 পৰা চলিছিলে এতিয়া আছে তাৰপিছতে সেইখনৰ মহিলাসকলতো বেছি নহয় সাধাৰণ মহিলা কিন্তু তেখেতসকল মোৰ গোট মানে তেখেতসকলে এইটো এটা ভাল কাম হৈছে মানে তেখেতসকলেও জানে যে এনেকুৱা এটা ক'তো হোৱা নাই গতিকে এইটো আমাৰ হ'ব লাগে এইটো অনুভৱ কৰিছে তেখেতসকলে আৰু তাৰ লগে লগে কি হ'ল যিসকল শিক্ষাবিদ আছে দেৱেশ্বৰী বৰুৱা বাইদেউকে আদি কৰি যিসকল আছে সেই মহিলাসকলে আমাক ছাপোৰ্ট দিলে জিলা মহিলা আমাক ছাপোৰ্ট দিলে যে এইটো এটা ভাল উদ্যোগ লোৱা হৈছে গতিকে এইটো আমাৰ যিমানেই নহওক আহিব লাগে 1990 চনত আমি সেইটো প্ৰস্তাৱ দিম আৰু 1990 চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে নিউ মহিলা আৰবান কোঅপাৰেটিভ বেংক পলিচি 8990 ৰিজাৰ্ভ বেংকে লঞ্চ কৰিছে সেইটো ৰিজাৰ্ভ বেংকে লঞ্চ কৰিছে তাৰপিছত আমিতো আৰু সেইটো ইমান বেছি নাজানো তথাপিতো আমি প্ৰস্তাৱ অন্য বেংকৰ যেনেকৈ কৰে ঠিক তেনেধৰণে কৰিছোঁ কিন্তু ইয়াৰ কাৰণে যে বেলেগ এটা ব্যৱস্থা আছে
কোনেও নাজানে, গম পোৱা নাছিলে সেইটো। আমি যেতিয়া প্ৰস্তাৱটো লৈ গ'লোঁ, লৈ গৈ আমিতো কোঅপাৰেটিভৰ যোগেদি যাব লাগিব, ৰিজাৰ্ভ বেংকে সেইটো নিৰ্দেশনা আছে যাব লাগে কোঅপাৰেটিভৰ যোগেদি যাবলৈ। কোঅপাৰেটিভত তেতিয়া সেইখিনি ব্যৱস্থাৰ বিষয়ে কোনেও চিন্তা কৰা নাই যে এনেকুৱা ব্যৱস্থা আছে আৰু আমি আগবাঢ়িব লাগিব। তাৰ পৰা সেই প্ৰস্তাৱটো মানে কিয়নো সদায় ৰিটাৰ্ণ হয়, ৰিজাৰ্ভ বেংকলৈ আহি সোধাৰ লগে লগে ৰিজাৰ্ভ বেংকে আমাক আচল বস্তুটো দি দিলে, ফৰ্মেটটো দি দিলে, এইটো ফৰ্মেটত এইখিনি বস্তু লাগিব, গতিকে ভৰাই পেলাই দিলে আমি একচেপ্ট কৰিব পাৰিম। তেতিয়া সেইমতে গ'লোঁ। যেতিয়াই 91 চনত আমি মানে আমাৰ প্ৰস্তাৱ আহিছে আৰু তাৰপিছতে সেয়া 90 চনৰ পিছত 91 চনত আকৌ হ'ল নহয়, এইটো কি এই যে গণনাটো কৰে চেঞ্চাছটো হ'ল 91ৰ চেঞ্চাছ হোৱাৰ লগে লগে ৰিজাৰ্ভ বেংকে ক'লে নহয় এতিয়া 91ৰ চেঞ্চাছ মতে দিব লাগিব। তেনেকৈ মুঠতে 90 চনৰ পৰা 98 চনলৈকে 8 বছৰ। অকণ ক'ৰবাত খুঁত থাকে আমি নাজানো, আমাৰ ইয়াৰ মহিলাসকলৰ তাৰমানে সেইটোৰ তেনেকুৱা এটা পৰিৱেশৰ লগত পৰিচয়েই নাই একেবাৰে সম্পূৰ্ণ বেলেগ। আৰু এটা হৈছিলে যে মোৰ এগৰাকী বান্ধৱী আছে ডাক্তৰ তুলতুল বৰা, যোৰহাটৰে তেখেতৰ লগত মই সদায় আবেলি চাহকাপ খাওঁ। তেখেতৰ টেবুলত মই ফেব্ৰুৱাৰী মাহৰ ফেমিনা, পিছৰ মাহত তাতে এনেই পঢ়িবৰ কাৰণে থাকে, মই পঢ়িলোঁ তাত চুৰাট মহিলা নাগৰিক সহকাৰী বেংকৰ গোটেই বস্তুটো দিয়া আছে। সেইখিনি পঢ়াৰ পিছত আৰু মই হেৰিয়াক ক'লোঁ, বান্ধৱীগৰাকীক তুলতুল বাইদেউ ক'লোঁ যে ইয়াত দেখোন এইটো চুৰাট মহিলা নাগৰিক সহকাৰী বেংকৰ ইমানখিনি কথা দিছে, আমি ইয়াৰ পৰাও দেখোন কিছুমান কথা জানিব পাৰোঁ। তাৰপৰা বোলে বেংকত কাম কৰা মানুহ আপুনিহে, গতিকে আমি পিছফালৰ পৰা থাকিম আৰু এই পৰ্যন্ত তেখেতে আছে আৰু। তাৰপিছতে সেইটো এটা আমি পালোঁ, পাই পেলাই ভাবিলোঁ চুৰাটত হ'ব পাৰে, কিয় অসমত হ'ব নোৱাৰিব। সেইকাৰণে আৰু মানে ভেটিটো মানে সেইটো হৈ গ'ল আৰু চুৰাট মহিলা পালেই তাতে আছে এই বস্তুটো। 8 বছৰ লাগিলে পাৰ্মিশ্যনটো আহোঁতে। ভাৰতীয় ৰিজাৰ্ভ বেংকে 8 বছৰৰ মূৰত কোঅপাৰেটিভ ডিপাৰ্টমেণ্টক ক'লে যে কনকলতা মহিলা আৰ্বান কোঅপাৰেটিভ বেংকটো ৰেজিষ্টাৰ কৰিব পাৰি। ৰেজিষ্টাৰ কৰিব পাৰে বুলি দিয়াৰ লগে লগে সেই চিঠিখন আকৌ হেৰালে। যথাস্থানত গৈ আকৌ সেই বিচাৰিছে, কাৰণ কমিশ্যনাৰলৈ দিছিলে, সেই চিঠিখন হেৰালে। আমি নোৱাৰিলোঁ উলিয়াব। ৰিজাৰ্ভ বেংকৰ পৰা ডুপ্লিকেট কপি উলিয়াই নি দিলোঁ। মে'ৰ 8 তাৰিখে ৰিজাৰ্ভ বেংকে দিছে, পাৰ্মিশ্যন দিছে, আৰু 22 মে'ত আমি ইনেগুৰেল জেনেৰেল মিটিং পাতিছোঁ। 22 মে'তে বেংকটো ৰেজিষ্ট্ৰেশ্যন হৈছে। 22 মে 1998 1998 চনৰ 22 মে'ত আপোনাৰ পঞ্জীয়নভুক্ত হৈছে আৰু বেংকটো। হয় 22 মে' হ'ব। তাৰপিছত পঞ্জীয়নভুক্ত হোৱাৰ পিছত বেংক এটাক লাইচেঞ্চ লাগিব অৰ্থনৈতিক লেনদেন কৰিবৰ কাৰণে। সেইটো আমি ৰিজাৰ্ভ বেংকে আমাক 3 মাহ সময় দিছিলে যে লিষ্ট ডেভেলপ এৰিয়াৰ ভিতৰত পৰে অসমখন, গতিকে কিছু আমাৰ আছিলে, ৰিলেক্স আছিলে। 8,34,000 কেপিটেল আৰু 1,000 মেম্বাৰ লাগে। এতিয়া আমি 1500 মেম্বাৰ কৰিলোঁ, 8,45,000 আহি গ'ল কেপিটেল। বহুত ঘূৰিলোঁ, 9 মাহত ঘূৰিছে। একদম ৰাতিপুৱাই ঘৰৰ পৰা আমি কেইগৰাকীমান ওলাম আৰু গধূলি আহি ঘৰ সোমাই 8-9টাও বাজে। কিন্তু সঁচাকৈ সেইখিনি সময়ত আমাক যে ঘৰখনৰ পৰা আগবঢ়াই দিছে সেইটো ডাঙৰ কথা। সেইকেইগৰাকী মহিলা, প্ৰায় 5-6 গৰাকী মহিলা আমি আটাইকেইগৰাকীকে ঘৰৰ পৰা ওলাই তেনেকৈ কাম কৰিবলৈ গৈছে। এইটো বৰ ডাঙৰ কথা, ডাঙৰ মানে আমাৰ এই অঞ্চলৰ
তাৰপিছতে সেইসকলৰ হেৰিয়াত দক্ষিণ সদায়বন্ধা মহিলা সমাজে হ'ল প্ৰথম উদ্যোক্তা বেংকটো। দক্ষিণ সৰ্বাবন্ধা মহিলা সমাজ নহয় উদ্যোক্তা। তাৰপিছত জিলা মহিলা সমিতি, তাৰপিছতে আৰু হেৰি আৰু মহিলা মঞ্চ। গতিকে এনেকৈ হেৰি তেওঁলোকৰ সহযোগত বেংকটো 9 মাহ লাগিলে লাইচেঞ্চ লওঁ, আৰু লাইচেঞ্চ ল'বৰ সময়ত বেংকটো ৰেজিষ্ট্ৰেশ্যন হোৱাৰ লগে লগে লাইচেঞ্চৰ কথা আহিলে, লাইচেঞ্চ দিবৰ সময়ত ৰিজাৰ্ভ বেংকে ক'লে বেংকিং জনা মানুহ লাগে, বেংকিং জনা মানুহ আহিলে আমি লাইচেঞ্চখন দিব। তেতিয়া মই এইটো বেংকত মই ভলণ্টেৰী ৰিটায়াৰমেণ্ট ল'লোঁ, লৈ পেলাই মই এইটো বেংকত আহি জইন কৰিলোঁ। আপোনাৰ সেই অভিজ্ঞতাখিনিৰে আপুনি এই মানে সেইখিনি প্ৰকল্পটো আৰু লৈ গ'ল, কি কি হ'ব লাগে সেইখিনি যিখিনি আমাৰ বুনিয়াদী মানে বুনিয়াদটো মানে আপুনি সেইখিনি লৈ গ'ল। আচলতে ভেটিটো তাৰ পৰা আহে এইটোৱে কথা। এতিয়া কিন্তু দুখ লাগে মানে সেই বেংকটো হেৰি হৈ গ'ল, আৰু বেংকটো মানে হেৰি কৰি পেলালে আপুনি ছ'চাইটি আপুনি যিটো বেংকত প্ৰথম মানে কাম কৰিছিলে সেইটো এতিয়া কোঅপাৰেটিভ ছ'চাইটি হৈ গ'ল। সেইটো মাজত মানে হেৰি এই শিৱসাগৰত শিৱসাগৰ কোঅপাৰেটিভ বেংকিং ইউনিয়ন বুলি আছিলে, তাৰ পীতাম্বৰ হাজৰিকা বুলি এজন চেয়াৰমেন, আৰু ইয়াৰ আছিলে নীলমণি ককা যোৰহাট চেণ্ট্ৰেল কোঅপাৰেটিভ বেংকৰ। পিছত দুইখন এমালগেমেট হৈ হেৰি কৰে শিৱসাগৰ ডিষ্ট্ৰিক্ট চেণ্ট্ৰেল কোঅপাৰেটিভ বেংক, এতিয়া ছ'চাইটি হৈ গ'ল আৰু বেংক হিচাপে আমি। আপুনি মই এনে জানিবৰ মন যায়, আপুনি এটা কথা হয় আপোনাৰ এই সংঘাতৰ আৰু প্ৰত্যাহ্বানৰ ক্ষেত্ৰত আগবঢ়াই দিয়াৰ ক্ষেত্ৰত আপোনাৰ ঘৰৰ মূল মানুহগৰাকীৰ আপোনাৰ স্বামীৰ অৰিহণা যিখিনি আছে সেইখিনি অত্যন্ত মানে আনন্দদায়ক, প্ৰেৰণাদায়ক। কিন্তু এতিয়াও প্ৰভাৱ পৰি আছিলে, কিন্তু তেখেতে কিন্তু এতিয়াও দেখিলোঁ আমি কিছুমান কাম কৰিবলৈ গ'লে হয় মহিলা আজি বহুদূৰ আগবাঢ়ি গৈছে, আৰু যিটো সময়ত বিদেশত মহিলা প্ৰধানমন্ত্ৰী হোৱাই নাছিল তেতিয়া আমাৰ দেশতেই হৈছিলে। আমাৰ বহুত কিবা কিবি আমি ক্ষেত্ৰত আগুৱাই আছোঁ। ইজৰাইলত প্ৰধানমন্ত্ৰী প্ৰথম আমাতকৈ আগতে আমাৰ ভাৰততে হৈছে, মহিলা ৰাষ্ট্ৰপতি ভাৰতে হৈছে, সেইখিনি ঠিক আছে সকলোলৈকে। কিন্তু এতিয়াও কিছুমান ক্ষেত্ৰত দেখা যায় মানে শব্দটো শুনিবলৈ ভাল লগা নহ'লেও কিন্তু বাস্তৱ ক্ষেত্ৰত সেইটো যে বহু মহিলাক বহু অভিজাত ঘৰতো দেখা যায় তেওঁলোকে সজাই পৰাই ডিগ্ৰী এটাও হয়, কিন্তু তেওঁলোকে সজাই পৰাই মানে আছে আৰু আমাৰ ঘৰৰ ইমান গাড়ী আছে, ইমান মাটি আছে, ইমান ঘৰ আছে, আৰু আমাৰ ঘৰত ইমানকেইটা ডিগ্ৰীধাৰী বোৱাৰীও আছে, তেনেকুৱা ভবাও কিন্তু মানুহ আমি পাইছোঁহি। কিন্তু এতিয়া কথা হ'ল যে কি আচলতে সেই যে মহিলাৰ যিটো উত্তৰণ, সেই উত্তৰণৰ কাৰণে প্ৰথম ক্ষেত্ৰত মানুহগৰাকীয়ে ঘৰখন আৰু বিশেষকৈ স্বামীজনৰ পৰাইহে পাব লাগিব সহযোগটো। সহযোগ আমি বাহিৰত সহযোগ এনেকুৱা বস্তু এইটো বজাৰত পোৱা নাযায়, সেইটো কোনোবাই আমাক যোগ কৰিব লাগিব, আমাৰ লগত হাতখন আগুৱাই দিব লাগিব। ভিতৰত থাকিব পাৰে স্পৃহা, কিন্তু আগুৱাই নিব লাগিব কোনোবা এজনে, আৰু সেইটো সেই ক্ষেত্ৰত আপুনি সৌভাগ্যৱতী। আৰু কৈছোঁ এই কাৰণতেই এতিয়াও দেখা যায় বহু ক্ষেত্ৰত মানে মহিলাক আগুৱাই গ'লে ট্ৰেন্সফাৰেবল জব হ'ল, হয় কি এই ইমান দূৰত গৈ চাকৰি কৰি মানে বাদ দিয়া তোমাৰনো কি অভাৱ আছে, মইতো একো অভাৱ ৰখা নাই তোমাৰ, চাকৰিকে ৰিজাইন দিয়া, তেনেকুৱাওতো ঘটনা ঘটি থাকে বহুত। সেই ক্ষেত্ৰত আপুনি মহিলাসকলক কি বুলি ক'ব, আপোনাক মানে ক'বলগীয়া কি বুলি ভাবে আপুনি? কিবাটোতো আপোনাৰ থাকিব, আপুনি নিজে এই ইমানখিনি পৰ্যায় পাৰ হোৱাৰ পিছত কি ক'ব আপুনি? কোনো ক্ষেত্ৰত দেখা যায় মহিলাৰ উত্তৰণটো ঘৰখনত স্বীকৃতি দিবলৈ টান পায়। মই সেইটো কথা জানিব খুজিলোঁ আপোনাৰ পৰা। কোনো ক্ষেত্ৰত আকৌ তাৰ ওলোটাটো যিটো আমি কামনা কৰোঁ, যিটো আমি আশা কৰোঁ, তেনেকুৱা ধৰণেও বহুত আছে। কাৰণ এনেকুৱা হয় মানে প্ৰথম কথা হ'ল নিজৰ যিটো স্থিতি, সেই নিজৰ স্থিতিটো কিমান সবল কৰিব পাৰে পৰিয়ালত বা নিজৰ ঘৰখনত। ছোৱালীজনী দেউতাকে ছোৱালীজনীৰ কথাও শুনে, বহুত পৰিয়াল আছে, ছোৱালীজনীৰ মতামত ছোৱালীজনীৰো মতামত বিচাৰে, তয়ো কচোন কি ভাল লেখ। নিশ্চয়। গতিকে সেই মতামতৰ ক্ষেত্ৰতে ডিচিশ্যন মেকিঙত যেতিয়া তেওঁলোক আহিব, ডিচিশ্যন মেকিঙত মানে
ছোৱালী হিচাপে অংশগ্ৰহণ, বোৱাৰী হিচাপে অংশগ্ৰহণ বা মাতৃ হিচাপে অংশগ্ৰহণ, সেই বস্তুখিনি যেতিয়া যিখন ঘৰত আছে সেই ঘৰখনে আমি ভাবোঁ যে সেইখন ঘৰত সুকলমে পৰিচালিত হৈ আছে। সেইখন গতিকে সেই বস্তুখিনি সেই নিজৰ স্থিতিটো অটুট কৰি তাত স্থাপন কৰিবৰ কাৰণে, দেখুৱাবৰ কাৰণে, অকল দেখুৱাই নহয়, ঘৰখন চম্ভালিবৰ কাৰণে মহিলাগৰাকীয়ে যিমান অন্তঃকৰণেৰে সৈতে সেই স্থিতিটোত ঠিক ল'বগৈ পাৰিব, সিমানেই চাৰিওফালৰ পৰা তেখেতসকলৰ সহযোগটো পাব। আৰু তাৰ মই এটা কথা কওঁ, প্ৰথম কথাটো মই যে মোৰ গৃহস্থই বহুত মোক সহায় কৰিলে। মই এতিয়া এনেকুৱা ভাবোঁ না, যেতিয়াই ৰেজিষ্ট্ৰেশ্যন হৈছিলে তাৰপিছত আৰম্ভ হৈছে, তেওঁ আছেই, তেতিয়া অসুখীয়া হ'লেও আছে, তেওঁ মানে বেংকটোৰ নামটোত তেওঁৰ অৰিহণা আছে। ৰিজাৰ্ভ বেংকৰ এনেকুৱা ইনষ্ট্ৰাকশ্যন যে বেংকটোৰ নামটোৱে কোনো জাত পাত জাতি কাৰোবাৰ নামক মানে কৰিব নালাগিব। বুজি পাইছোঁ, মানে তাৰ নামত হ'ব নালাগিব। সকলোখিনি বস্তু তাৰমানে সাৰ্বজনীন হ'ব লাগিব, সাৰ্বজনীন হ'ব লাগিব, নিৰ্দিষ্টকৈ কোনো হেৰিয়াত বুজাব নালাগিব। সেইটো আমি বেংকটোৰ নামটো কি দিম? এই আমাৰ ঘৰত আমি একেলগে 4-5 গৰাকী বহিছিলোঁ এদিন, ৰাতিপুৱাই গ'লগৈ কাম কৰি থাকোঁতে, মানে প্ৰস্তাৱ পঠিয়াব লাগিব। কাম এই সন্মুখৰ ঘৰৰ শান্তি বাইদেউ তেখেত ৰাতিপুৱা উঠি গ'ল, তাৰপিছতে এইফালে অঞ্জু বাইদেউ উঠি গ'ল, এনেকৈ পেলাই আমি আৰু 3 গৰাকীমান আছোঁ ইয়াতে, ধৰক মীনা দাস বুলি, তাৰপিছতে আছিলে উমা কটকী বাইদেউ, তেখেতটো প্ৰেচিডেণ্টেই আমাৰ। তাৰপৰা এনেকৈ আমি বহি থাকোঁতে মোৰ গৃহস্থই গা ধোৱা ঘৰৰ পৰা মূৰটো টাৱেলেৰে মুচি ওলাই আহিছে এনেকৈ, সেই ৰাগুইছা এই উমা বাইদেউ আছে নাই? মই বোলো আছে। তোমালোকে এটা কথা চিন্তা কৰাচোন বাৰু, মোৰ মনত খেলাইছে। উমা বাইদেৱে ক'লে কওকচোন, কওক বৰুৱা, কওক। বোলে নহয়, কনকলতা বৰুৱাই পলিটিকেল ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে প্ৰাণ আহুতি দিলে, তেখেত শ্বহীদ হ'ল। কনকলতা বৰুৱাৰ নামত মানে আৰ্থিক ইকনমিক ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে, অৰ্থনৈতিক স্বাধীনতাৰ কাৰণে যদি তেখেতৰ নামত বেংকটো ৰখা হয় কেনে হ'ব? এইটো বৰ সুন্দৰ প্ৰস্তাৱ আহিলে। মই ক'বলৈ একো পোৱাই নাই, উমা বাইদেৱে মীনাই দুয়ো ক'লেই নহয়। এইটোৱেই আমি তাৰমানে অন্য কথা চিন্তা নকৰোঁ আৰু বৰুৱা দা এয়া হৈ গ'ল। এইটো সুন্দৰ, নামটো যথাৰ্থ হ'ল আচলতে। সেইটো নামটো কিয় সেইটো নাম দিয়া হৈছে সেইটো আমি ৰিজাৰ্ভ বেংকক লিখিব দিছোঁ, আৰু সেইটো একচেপ্ট কৰিলে। কনকলতা কনকলতা মহিলা আৰবান কোঅপাৰেটিভ বেংক লিমিটেড। এক কনকলতাই স্বাধীনতাৰ কাৰণে গৈ পুলিচৰ বুলি আগত বুকু পাতি দিছিল, আৰু এই কনকলতাই মহিলাসকলৰ অৰ্থনৈতিক স্বাধীনতাৰ এটা ভেটি হৈ আগুৱাই নিবৰ কাৰণে এইটো স্থিতি লাভ কৰিলে। এইটো বৰ ধুনীয়া সংযোগ, আৰু নামটো মানে সঁচাকৈয়ে ক'ব লাগিব যথাৰ্থ হৈছে। কাৰণ মই যেতিয়া নামটো শুনিছিলোঁ মই তেতিয়া ভাবিছিলোঁ এইটো কিবা এটা অৰ্থ আছে নিশ্চয়, কাৰণ কনকলতা বৰুৱা সেই বৰঙাবাৰীৰ কনকলতা বৰুৱাৰ কথাৰেই আহিছে বস্তুটো আহি। এইটো বৰ সুন্দৰ কৰিলে আপোনালোকে। আৰু এতিয়া আপোনাক এইটোতো ডাঙৰ এটা প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিছতো আপুনি এইখিনিকে থিয় হ'ল। এটা কথা হয়, প্ৰত্যাহ্বানৰ পিছত কিন্তু প্ৰত্যাহ্বান জয় কৰাৰ পিছত কিন্তু পুৰস্কাৰ আহে। এতিয়া আপুনি মোক কওক, প্ৰথমতে আপোনালোকে নাৰী শক্তিৰ পুৰস্কাৰ আহিলে, তাৰপিছত যোৱা বছৰ আগৰ বছৰ আপোনাক পদ্মশ্ৰী মানে আহিলে। পুৰস্কাৰেৰে কেনেকৈ আপোনাক মানে সঞ্জীৱিত কেনেকৈ কৰিছে অকণমান ক'ব লাগিব। আচলতে বেংকটোৰ ওপৰত যিটো মহিলা বেংক আমি কৰিলোঁ, সেই বেংকটোৰ কৰ্মচাৰীসকল মহিলা। হয়, সঞ্চালনা পৰিষদখন মহিলা 15 গৰাকী থাকিব লাগে সঞ্চালনা পৰিষদত। আৰু যেতিয়ালৈকে সৈতে মহিলাসকলে তাৰমানে বেংকিঙত এক্সপাৰ্ট মহিলাৰ নহয়, তেতিয়ালৈকে আমি প্ৰফেশ্যনেল ডিৰেক্টৰ দুজন পুৰুষৰ পৰা ৰাখিব পাৰোঁ, আৰু এতিয়া আমি ৰাখি আছোঁ তেনেকৈ।
কাৰণ মহিলাসকল ইমান বেছি আগবাঢ়ি যোৱা নাই বেংকিঙৰ ক্ষেত্ৰত আমাৰ ইয়াত। তাৰপিছতে সেইটো ধৰণে আমি কামখিনি আগবঢ়াই নিছোঁ। আৰু কাৰণ যিখিনি আমাৰ বেংকৰ কৰ্মচাৰীসকল মহিলা, আৰু সেই কৰ্মচাৰীসকল মহিলা এনেকুৱা ধৰণে তেখেতসকলক মানে প্ৰশিক্ষণ পাইছে, বহুত ৰিজাৰ্ভ বেংকে প্ৰশিক্ষণ দিছে, বহুত পাইছে, ময়ো পাইছোঁ। আৰু তেওঁলোকে মানে এনেকুৱা এটা, তেওঁলোকে যে এইটো ছ'চিঅ' ইকনমিক, আৰ্থসামাজিক। আৰু সেই হেৰিটো কৰিবলৈ যাওঁতে কি হৈছে, মানে যিটো সমাজৰ যিটো পৰিৱেশ, সমাজখনত আমাৰ মহিলাৰ যিটো স্থান, সেই স্থানটোৰ পৰা তেওঁলোকে সেই বস্তুটো মনলৈ আনিব লাগিব। আৰু এগৰাকীকে আমি যেনেকৈ মহিলাসকলক একাউণ্ট খুলি দিছোঁ, তেওঁৰ পইচা আহি একাউণ্টত জমা হৈছে, তেওঁ লৈ গৈছে, ঘৰখনত কিবা এটা কৰিছে, এই গোটেই বস্তুটো প্ৰক্ৰিয়াটো তেওঁলোকত কৰ্মচাৰীসকল জড়িত। আৰু টিপ মৰা বহুত আছে আমাৰ একাউণ্ট, বহুত টিপ মৰা। একেবাৰে তেওঁলোকৰ জমাখনো লিখিব লাগিব, তেওঁলোকৰ উলিওৱাখনো লিখিব লাগিব, টিপটো এনেকৈ হাতেৰে ধৰি মৰাই দিব লাগিব। সেই পৰ্যায়ৰ মহিলাকে সামৰি পেলাইও আপোনালোকে এটা মানে অনুষ্ঠান এনেকৈ থিয় কৰাই দিছে, এইটো বৰ ডাঙৰ কথা, আচলতে বৰ অনুপ্ৰেৰণাদায়ক কথা। আৰু বেংকটোৰ ওপৰত বাহিৰৰ পৰা বেছি আমাৰ ইয়াত হ'ল, অসমত ইমান বেছি বহুতে কয় নামি শুনা নাই। বহুতে, মই সেইটো কথাই জানিব খুজিলোঁ যে বহুতে এতিয়াও দেখা যায়, আনকি আপুনি যেতিয়া পদ্মশ্ৰী পুৰস্কাৰটো পালে হয়, তাৰ পিছৰ পৰাহে অকণমান মানুহে কথাটো হৈছে, কিন্তু এতিয়াও বহুতে নাজানে। কিন্তু আনকি মই যেতিয়া ইয়ালৈ আহিম বুলি কৈছোঁ, তেতিয়া মানে অলপ আচল হোৱা ধৰণেও আছে, কি বেংকনো এইটো কথাটো এনেকৈ আহিছে, সেইটো কথা আছে। এইটো মানে আৰু আচলতে এই বেংকটোৱেই হওক, ইয়াৰ কৰ্মকৰ্তাসকলেই হওক, তেওঁলোকে আঁৰত থাকি কাম কৰা বুলি মই কৈছোঁ, তেওঁলোকে তেনেকৈয়ে থাকিব খোজে। আৰু চাকিৰ তলৰ ঠাইখিনি আচলতে আন্ধাৰেই হৈ থাকে, আৰু সেই চাকিৰ তলৰ ঠাইখিনিৰ পৰাই আপোনালোকে কিছু মহিলাক মানে উঠাই আনিছে, আৰু কিছু মহিলাৰ মানে আৰ্থিক বিকাশত আপুনি অৰিহণা যোগাইছে। সেইটো এক প্ৰকাৰ আচলতে ক'বলৈ গ'লে আপোনালোকৰ এই বেংকটোৰ মানে ডাঙৰ এটা সাফল্য বুলি কৈছোঁ। আৰু মেঘালয় ইউনিভাৰ্চিটিয়ে মোক মাতি নি পেলাই সন্মান জনাইছিলে। তেতিয়া মোৰ ভৱিষ্যত পৰিকল্পনা কি সুধিছিলে, মই তেতিয়া কৈছোঁ মোৰ ভৱিষ্যত পৰিকল্পনা মানে যিখিনি আগবাঢ়ি আহিছে আমাৰ এই চামটো মহিলা, সেই চামটোৱে তাৰমানে এইখিনি উপলব্ধি যাতে কৰে, কিয় অসমৰ চুকে কোণে হওক, অসমৰ চুকে কোণে মহিলাই এই বেংকৰ পাওক, আৰু মানে উত্তৰ পূবৰ যিসকল আগ্ৰহী আছে সেইসকলেও যাতে ইয়াৰ সুবিধাটো পাব। তেওঁলোকে খুব ভাল পাইছে, সেই কথাটো গম পায়। আপুনি অকল অসমকে ধৰি নাথাকিলে, সমগ্ৰ উত্তৰ পূবৰ কথা ক'লে, আৰু সেইটোৱে চাগে তেওঁলোকক খুব আপ্লুত কৰিছে। এতিয়া আপোনাক জানিব খুজিলোঁ, কথা কিছু পাতিলোঁ যে আপোনাৰ প্ৰথম দিনা যেতিয়া আপুনি পদ্মশ্ৰীটোৰ ঘোষণাৰ খবৰ পালে, মই আপোনাক নাৰী শক্তিৰ পৰা কওক আপুনি সেইখিনিৰ পৰাই কওক। মই সেইটোৱে কৈছোঁ যে বাহিৰৰ পৰা এই বেংকটোৰ ওপৰত বেছি আলোচনা হোৱা নাই, হৈছে বাহিৰৰ পৰা হৈছে, অসমত কিন্তু অসমত এতিয়া অলপ হৈছে, কিন্তু অসমত কম। দিল্লী ইউনিভাৰ্চিটিৰ পৰা এই বেংকটোৰ ওপৰত আহিছিলে, তেওঁলোকে তেনেকুৱা পেপাৰ বোধহয় ছাবমিট কৰিব লগা হৈছে। ঝাৰখণ্ডৰ পৰা আহিছিলে, তাৰপৰা ঝাৰখণ্ডত তেতিয়া খবৰ দিলে নতুন বেংক দিয়া নাই, মানে ৰিজাৰ্ভ বেংকে নতুন বেংকৰ স্কিমটো ৰখা নাই, এতিয়া বন্ধ কৰি ৰাখিছে। সেইকাৰণে তেওঁলোকে আমাৰ বেংকৰ হেৰিয়াতে এইটোৰ আধাৰতে মানে এখন কৰিলে, ক্ৰেডিট ছ'চাইটি তেওঁলোকে কৰিছে ঝাৰখণ্ডত। সেইখন ধুনীয়াকৈ চলিছে, আৰু আমাৰ বহুত ষ্টুডেণ্ট আহে ইয়াত বেংকটোৰ বিষয়ে জানিবলৈ, আৰু তেওঁলোকে সেইবোৰ পেপাৰ ছাবমিট কৰে ভাগকৈ। কোনোবাই লোনৰ ওপৰত কৰিছে, কোনোবাই ডিপ'জিটৰ ওপৰত কৰিছে, কোনোবাই পৰিচালনাৰ ওপৰত কৰিছে, এনেকৈ পেপাৰ ছাবমিট কৰে। তাৰপিছত আমাৰ যিখন ৰাজীৱ গান্ধী কোঅপাৰেটিভ ইউনিভাৰ্চিটি আছে, তাৰ পৰাও আহে, তাৰ পৰা আহি ইয়াৰ ওপৰত অধ্যয়ন কৰিবৰ কাৰণে। নাৰী শক্তি পুৰস্কাৰটো যেতিয়া আহিছে, ফোন কৰিছে মোলৈ
মই ফোনটো ৰিচিভ কৰিছোঁ প্ৰথমতে দিনত কৰিলে সেইদিনা মই দিনত অফিচত নহয় বেলেগ এটা কামত গৈছিলোঁ আমাৰ লগৰ এগৰাকীয়ে কৰ্মচাৰী এগৰাকীয়ে ক'লে মোৰ নম্বৰটো দিলে দিয়াৰ পিছত মোলৈ ফোন কৰিলে তো মেইল আহিয়ে আছে ময়ো ইমান খেয়াল কৰা নাই তাৰপিছতে নহয় দেখোন 8 তাৰিখ পাবহিয়ে মাৰ্চৰ 8 তাৰিখ পাবহিয়ে দেখোন 5-6 মানেহে মই গম পাইছোঁ 5-6 যেতিয়া গম পাইছোঁ হয় গোটেইখিনি কাগজ পত্ৰ দিলোঁ তাৰপিছত ল'বলৈও গ'লোঁ ল'লোঁ আৰু যিগৰাকী আণ্ডাৰ ছেক্ৰেটেৰীয়ে মোলৈ মানে চিঠি লিখিছিলে মহিলা তেখেত হয় সেই তেখেতক সুধিছিলোঁ যে আমাক কোনে নমিনেট কৰিলে কোনোবাইটো নমিনেট কৰিবলৈ কোনে কৰিলে নাৰী শক্তি এৱাৰ্ডৰ কাৰণে আমাক কোনে নমিনেট কৰিলে সেয়া লোৱাৰ পিছত আৰু দেই লোৱাৰ পিছত আকৌ আমি হেৰিয়াকো লগ কৰিলোঁ প্ৰাইম মিনিষ্টাৰ মোদী তেখেতৰ লগতো আমি চাহ খালোঁ গতিকে সিমানখিনি হোৱাৰ পিছত মই তেখেতক সুধিছোঁ তেতিয়া তেখেতে মোক এনেকৈ ধৰি লৈছে ধৰি লৈ কৈছে हम लोगों ने आपको बहुत ढूंढ कर लाया है তাৰমানে গভৰ্ণমেণ্টে গতিকে সেইটো এটা খুব ভাল লগা এইটো মানে ভৰি যোৱা কথা এটা দেৱী অহিল্যাবাই হোলকাৰ এৱাৰ্ড দিছে সেইটো নাৰী শক্তি পুৰস্কাৰ আৰু সেইদিনাই আমাৰ বেংকৰ একাউণ্টত চেণ্ট্ৰেল গভৰ্ণমেণ্টে 2 লাখ টকা দিছে আচ্ছা সেয়া হেৰি তাৰপিছত 2017ত আমাক অসম চৰকাৰে দিলে অসম চৰকাৰৰ কোঅপাৰেটিভ ডিপাৰ্টমেণ্টে এটা হেৰি জৰীপ চলালে সমবায় সমিতিবিলাকৰ কোন কেনেকুৱা চলিছে কেনেকৈ তাৰপিছত আমি গম নাপাওঁ আৰু আমাক যে কোনোবাই দিব লাগে সেইটো ভবা নাই তাৰপিছতে একদম ধৰ্ধৰ মামাৰ লগাইছে মোক কৈছে বাইদেউ আহকচোন আহক অফিচাৰ এজনে আহিলোঁ বোলে নহয় আপুনি পটককৈ এইখিনি কথা পঢ়ক আৰু এইখিনি ৰিপ্লাইখিনি লিখক ইমান বৰষুণ দিছে মম জ্বলাই অফিচত কাম কৰিছোঁ কোঅপাৰেটিভৰ অফিচত কাম কৰি সেইখন মই বনাই দিলোঁ মোৰ লগত অফিচৰো এগৰাকী লৈ আহিছিলোঁ বনাই মেলি দিলোঁ দিয়াৰ পিছত তেওঁলোকে নাম্বাৰ দিছে মানে কোনটোত নাম্বাৰ পাওঁ নেপাওঁ এনেকৈ নাম্বাৰ দি গৈছে তাৰপিছতে হয়তো হেৰিমান আছিল 92 মান তেওঁলোকৰ হাতত আমি পালোঁ 92 মানে যিখিনি নীতি নিয়মত মিটিং পাতিব লাগে সাধাৰণ সভা সদায় পাতিব লাগে বেংকৰ খতিয়ান তেওঁলোকক জনাব লাগে লাভ লোকচান তেওঁলোকক জনাব লাগে আগৰ বছৰত বা আগৰ 5 বছৰত আমি কি কৰিম সেইখিনি জনাই অনুমতি ল'ব লাগে সেই যিখিনি নীতি নিয়মৰ কথা সেইখিনি সমবায় ভিত্তিত আমি কৰিব পাৰিছোঁ নে নাই এনেই বেংকটো ঠিকেই কৰিছোঁ নে নাই সেইখিনি চাবলৈ তেতিয়া সেইখিনি সময়ত এটা হেৰি জৰীপ চলিছিলে আমি ইয়াতহে পালোঁ 92 চেণ্ট্ৰেলত আমি গৈ 98 মান পালোঁগৈ মানে হেড অফিচত নম্বৰ 98 মান পালোঁগৈ সেয়া হেৰিয়ে অসম চৰকাৰে আমাক দিলে ফাৰ্ষ্ট বেষ্ট পাৰফৰ্মিং কোঅপাৰেটিভ ছ'চাইটি এৱাৰ্ড আৰু সেইটোত 12 লাখ টকা দিলে আমাক একাউণ্টত সোমাই গৈছে সেইদিনাই আৰু এৱাৰ্ডটো ঘোষণা কৰিছে তাৰপিছত গ'ল সেয়া 16ত পালোঁ 17ত পালোঁ তাৰপিছত গ'ল এনেই অন্য ধৰণে আহি আছে আৰু দেই বিভিন্ন আহি আছে তাৰপিছতে এই 2021ত মই আপোনাক মোৰ মনৰ ভাৱটো আপুনি 2021ত মই গুৱাহাটীত আছিলোঁ মোৰ ল'ৰাটোৰ ঘৰত হয় এই বোৱাৰীও আছিলোঁ লগতে আৰু সেইদিনা যিদিনা ঘোষণা কৰিছে 25 জানুৱাৰী সেইদিনাখন আমি আহিবলৈ ওলাইছোঁ তেওঁলোকৰ ঘৰত বিয়া এখন হৈছিলে গতিকে বিয়া খাবলৈ যোৱা মানে আমি বিয়াৰ লগত ব্যস্ত কিন্তু সেইখিনি সময়ত যেতিয়া আমি ৰিচিপশ্যনৰ পিছদিনা আমি ওলাই আহিম আৰু এতিয়া গাড়ী উলিয়াব নোৱাৰি অটো এখন আনি তাতে তাৰমানে আমাৰ বস্তু চব উঠাই দিলে তেনেকুৱাতে এটা ফোন আহিছে মোলৈ ফোনটো আহিছে মই ফোনটো ৰিচিভ কৰিলোঁ তেতিয়া কৈছে হোম মিনিষ্ট্ৰীৰ পৰা কৈছে মানে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হোম মিনিষ্ট্ৰীৰ পৰা কথা পাতিছে কথা পাতিব কৈছে মই তেতিয়া ক'লোঁ ময়ে ধৰিছোঁ ফোনটো তেতিয়া তেওঁ কৈছে যে পদ্ম এৱাৰ্ড के लिए आपका नाम सुना गया है आप प्लीज कंसेंट दीजिए মইতো একদম মানে থতমত খাই গৈছোঁ কি শুনিছোঁ
ল'ৰাটো ওচৰতে আছিলে সি বোলে কি হ'ল মই বোলো এনে হেৰি ফোনটো তই শুনিছোঁ না সেইবুলি হেৰি কৰিলোঁ তেতিয়া আকৌ সেই হেৰিটো কৈছে তাৰপৰা মই তেতিয়া কৈছোঁ মইনো কি মোৰ কনচেণ্ট দিম মই বহুত আনন্দ পাইছোঁ যে আপোনালোকে মোৰ কামটোক স্বীকৃতি দিছে তাৰপিছত তেওঁলোকে কৈছে শামকো এনাউন্স किया जाएगा आज शाम को एनाउंस किया जाएगा সেই যিখন হেৰি য'ত থিয় হৈ আছিলোঁ তাতে মোক সি বহুৱাই দিলে আপোনাৰ অবিশ্বাস কৰিব লাগিছে কি হৈছে ইমান কান্দিছোঁ মই ক'বলৈ বাকী নাই সিও মোৰ গাতে ধৰি বুকুকে কান্দিছে ইমান দিনৰ কামৰ এইটো স্বীকৃতি এইটো সুখৰ যে এটা চকুলোটো মানে মই ঠকঠককৈ কঁপি গৈছোঁ মই কঁপিছোঁ সি মোক ধৰি বহুৱাই দিছে আৰু বিশ্বাস কৰক মই দুবাৰ বাহিৰলৈ যোৱাৰ বাহিৰে মই সেই চকীখনতে ইয়াত নহয় তাত আৰু চকীখনতে মই ৰাতি 11:30লৈকে বহিব লগা হৈছে তাৰমানে খবৰটো এনাউন্স হোৱাৰ লগে লগে মানুহে আহিছে মানুহে গোলাঘাটৰ কি গুৱাহাটীত কৈছে বাইদেউ আহিছে যোৱা মানে কোনোবা এটা চেনেলে লৈ আছে এটা চেনেল বাহিৰত ৰৈ আছে এইটো মানে কি আৰু প্ৰাপ্তিৰ স্বীকৃতিয়ে মানে এইটো মানে আনে মনলৈ আনন্দ আনে কিন্তু এইটো এনেকুৱা হৈছে আপোনাৰ ইমানবোৰ পাৰ হোৱাৰ পিছত যিটো স্বীকৃতি সেই স্বীকৃতি আচলতে আপুনি ভাষাৰে বুজাব পৰা কথা নহয় এইটো অন্তৰৰ কথাৰে মই এইটোৰ কাৰণে আপোনাক জানিব খুজিছিলোঁ যে কেনেকুৱা অনুভৱ হৈছিল সেই অনুভৱটো আপুনি মোক ক'ব নোৱাৰে সেইটো সম্পূৰ্ণ আপোনাৰ ভিতৰৰ কথা আমি উপলব্ধি কৰোঁ যে মানে লক্ষ্মী বৰুৱা বাইদেউ এই মানে প্ৰাপ্তিৰে আৰু এই স্বীকৃতিৰে আৰু মানে থাকক আপুনি এনেকেই থাকক এনেকৈ আৰু কিছু কাম কৰক মানে এনেকৈ আশীৰ্বাদ কৰিব আমি আশীৰ্বাদ দিয়া মানুহ নহয় আমি আপোনাক মানে কি ক'ম আন্তৰিক শুভেচ্ছাহে জনাব খোজোঁ মানে পাৰা মানুহ আৰু ভাবিছোঁ আন্তৰিক শুভেচ্ছা জনাইছোঁ আপুনি আৰু কাম কৰক আপোনাৰ এইটো বয়সে হৈছে এইখিনি পিছত আপোনাৰ দীৰ্ঘ পথ যাবলৈ আছে সেই দীৰ্ঘ পথত আপুনি এই স্বীকৃতিৰ আনন্দৰে আপুনি থাকক মানে গৈ আহি এতিয়া 74তে সোমাইছে আৰু 74 চনত 74 বছৰ আপুনি 74 বছৰ কিয় 92 কিয় 100 বছৰলৈকে কাম কৰি থকা মানুহ আমি দেখিছোঁ সৌখিনা লক্ষ্মীয়া দাস বাইদেউ 92 বছৰ বয়সত নতুনকৈ গীত লিখিছে গাইছে আপুনি 100 বছৰলৈ আৰু এনেকৈ কাম কৰি থাকিব আৰু মানে আপুনি যিখিনি কাম কৰিলে যিখিনি স্বীকৃতি পালে আৰু সেইখিনি আচলতে আপোনাৰ পিছেতো আৰু কিছু আহি আছে সেই সকলে পাইছোঁ হেৰুৱাইছোঁ মনত বহুত মানে দুখ দুখ থাকিব কিন্তু সেই দুখৰ মানে মাপকাঠিডাল সুখৰ মাপকাঠিতকৈ বহুত তাৰ তলত বুলি কৈছোঁ আপুনি সুখ বহুত পালে এইটো সুখ মই বৈভৱ বা প্ৰাচুৰ্যৰ সুখৰ কথা কোৱা নাই এইটো আপোনাৰ স্বীকৃতিৰ যিটো সুখ পালে আপুনি আৰু কিছু মহিলাক আপুনি এনেকৈ আগুৱাই আনিলে এইটো বৰ এটা ডাঙৰ কথা আৰু আশা কৰোঁ যে আপোনাক চাই অসমৰ কিছু মহিলা যিসকলে এতিয়া আপুনি যে নিজেই ক'লে টিপছহিটো দিবলৈকো আঙুলিটো ধৰি শিকাব লাগে সেই তেনেকৈ আঙুলিত ধৰা মহিলাক আগুৱাই নিবলৈ আপোনাৰ নিচিনা মানুহৰ আমাৰ প্ৰয়োজন বহু প্ৰয়োজন আচলতে এতিয়া বাইদেউ আপোনাৰ পৰা বহু কথা জানিলোঁ আৰু কনকলতা মহিলা কোঅপাৰেটিভ আৰবান বেংক কোঅপাৰেটিভ লিমিটেড এইখিনি কথা জানি আৰু আপোনাৰ সংগ্ৰামৰ কথা জানি আমি আশা কৰিছোঁ যিসকলে এইখিনি শুনিব বা যিসকলে এইখিনি দেখিব তেওঁলোকৰ এটা মনত এইটোৱে প্ৰেৰণা আহিব যে আমাৰ যাবলৈ বহু দূৰ আছে আৰু আমি অকলশৰীয়া নহয় আমাৰ লগত আপোনাৰ দৰে মানে লক্ষ্মী বৰুৱা পদ্মশ্ৰী লক্ষ্মী বৰুৱাৰ দৰে মানুহ আছে এইখিনি কথাকে কৈ আপোনাৰ পৰা মানে এতিয়া বিদায় ল'ম আৰু আপোনাৰ পুৰস্কাৰ এইখিনি চাবলৈ আমি আগ্ৰহ কৰিছোঁ আৰু আশা কৰিছোঁ আপুনি আৰু আগুৱাই যাওক আৰুখিনি বহুত দূৰ যাওক আপুনি এইখিনি ময়ো আশা কৰিছোঁ যাতে মই যিখিনি কাম কৰিবলৈ পাওঁ যিখিনি কৰিব খোজোঁ সেই কামখিনিয়ে যেন আপোনালোকক সদায় মনত আনন্দ দিয়ে আৰু তাৰ পৰা যাতে আমাৰ মহিলাসকল উঠি অহা ছোৱালীবিলাক তেওঁলোক যাতে মানে খুব তেওঁলোকৰ অন্তৰৰ যি স্পৃহা অন্তৰৰ যি বাহিৰক জনাৰ যি আগ্ৰহ আৰু যি কৰ্মৰ স্পৃহা সেইখিনি যেন তেওঁলোকৰ অন্তৰত জাগি উঠক
এই বেংকটোৰ জৰিয়তে মই সেইখিনি আশা কৰিছোঁ আপোনালোকৰ পৰা। ধন্যবাদ।